Hello everyone, good morning. সকলোকে good morning. আশা কৰো গাইজ আপোনালোক সকলোৱে ভালে আছে আৰু দুৰ্গা পূজাৰ সকলোকে শুভেচ্ছা থাকিল। হ্যাপি দুৰ্গা পূজা। গাইজ আজি আকৌ এটা ভিডিও লৈ আহিছো আপোনালোকৰ ওচৰত। প্লিজ গাইজ চাব, ভাল লাগিলে কমেন্ট কৰিব, বেয়া লাগিলে না চাব। ঠিক আছে, বলক ভিডিওটো আৰম্ভ কৰোঁ। মই পুৱাই এঠাইত আহিলোঁ। এয়া হৈছে আণ্টিয়ে গেটটো খুলি দিছে। আণ্টিৰ ঘৰত আহিছোঁ মই আৰু ভিতৰলৈ গৈ আছোঁ। গৈয়ে মোক আণ্টিয়ে বহিবলৈ ক'লে আৰু মই বহিলোঁ। এয়া বহি আছোঁ আৰু অলপ কথা চথা পাতিলোঁ। কথা পতাৰ পিছতে অলপ সময়ৰ পিছত আংকল এজন আহি গ'ল, খুৰা এজন আহি গ'ল। খুৰাজনৰ লগতো কথা পাতিলোঁ অলপ সময়। এইজন ওচৰৰে আংকল হয়। ইয়াতে আণ্টিহঁতৰ ঘৰত খবৰ ল'বলৈ আহিছে আৰু কথা পাতি আছে মোৰ লগতে। আৰু আণ্টিয়ে দিলে চাহ আনি, আংকলজনকো দিলে। আংকলে খালে বাৰু চাহটো। মই আৰু চাহটো নাখাওঁ বুলি ক'লোঁ, কিয় কি মই বহুত প্ৰব্লেমত আছোঁ। মানে মোৰ ইমান গেছ হৈছে গাইজ, সেইকাৰণে মই চাহটো নাখাওঁ বুলি ক'লোঁ। কোৱাৰ কাৰণে মোক প্ৰসাদ আনি দিছে আৰু মই প্ৰসাদ আৰু পানীৰে খালোঁ আৰু আংকলজনৰ লগত কথা পাতি আছোঁ। এইফালে আণ্টিয়ে মোক মাতিলে ভিতৰত ফেচিয়েল কৰিবৰ কাৰণে। মই একচুৱেলি ফেচিয়েল কৰিবই আহিছোঁ আৰু ইফালে মই বস্তুবোৰ ৰেডি কৰি ল'লোঁ। ৰেডি কৰাৰ পিছত মই ষ্টাৰ্ট কৰি দিলোঁ ফেচিয়েল কৰিবলৈ গাইজ। এয়া আণ্টিক মই ফেচিয়েল কৰিবলৈ ৰেডি কৰি ল'লোঁ আৰু আৰম্ভ কৰি দিলোঁ। মই আপোনালোকক ফেচিয়েলৰ গোটেইখিনি কমপ্লিট দেখাব পৰা নাই, কিয় কি কিছুমান ভিডিঅ' মই কৰিব পৰা নাই। সেইকাৰণে মাজে মাজে কৰি ভিডিঅ' কৰি মই আপোনালোকক দেখাইছোঁ বাৰু গাইজ। আপোনালোকে নাভাবিব যে কি ৰকম ফেচিয়েল কৰিছে, যে তাইক আগতে মিনিটৰটো লৈ মাছাজ কৰি দিছে, এনেকৈ নাভাবিব হা। মই আগত ফেচিয়েল কৰোঁতে যি কৰিব লাগে মই সেইখিনি কৰি লৈছোঁ। কৰাৰ পিছত এইটো মাজতে মই মিনিটৰ দি তেওঁক মাছাজটো দিছোঁ। এয়া মই পেক লগাই দিম এতিয়া। ফেচিয়েল কৰা কমপ্লিট হৈ গ'ল। পেকটো লগাই দি আছোঁ। পেক লগোৱাও হৈ গ'ল। এয়া মই পেক লগাই খতম কৰিলোঁ আৰু ফেচিয়েলটো কমপ্লিট হৈ গ'ল গাইজ। আৰু ক'লে মোক আণ্টিয়ে ক'লে যে কালাৰো অলপ আছে লগাই দিয়া মোক বুলি কোৱাৰ কাৰণে মই হ'ব বুলি কৈ কালাৰটো ৰেডি কৰিলোঁ। আৰু অলপ সময় পোৱাৰ কাৰণে মই ইফালে ভিডিঅ' কৰিবলৈ ল'লোঁ। মই নিজকে অলপমান ভিডিঅ' কৰোঁ বুলি কিনে ইফালে সিফালে ভিডিঅ' কৰি লৈছোঁ গাইজ। আৰু আণ্টিয়ে বহুত সময় লগাই দিছে। তেওঁ বোলে বাথৰুম যায়, বাথৰুমৰ পৰা আহোঁ বুলি কৈ গ'ল আৰু ভিতৰত গৈছে আৰু মই ৰখি আছোঁ। এয়া দেখিছেনে, ৰখিয়ে আছোঁ, বহি আছোঁ। আৰু অলপ সময় পিছত আণ্টি আহি গ'ল আৰু মই কালাৰ কৰিবলৈ ষ্টাৰ্ট কৰি দিলোঁ। এয়া মই কালাৰ লগাই দিছোঁ। আণ্টিৰ চুলিখিনি ইমানটা পকা নাই পিছ চাইডে, আগ চাইডে গোটেই পকি গৈছে। সেইখিনি মই কালাৰ গোটেই কমপ্লিট কৰি দিছোঁ আৰু পিছ চাইডে অলপহে লগাই দিছোঁ। আৰু গাইজ মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে, ভাল লাগিছে যদি কমেণ্ট শ্বেয়াৰ কৰিব হা, লাইক কৰিব। আৰু গাইজ এই যে ফেচিয়েলৰ ভিডিঅ'টো মই কমপ্লিট দেখুৱাব পৰা নাই ষ্টেপ বাই ষ্টেপ, মই সেইটো ভিডিঅ' আপোনালোকৰ ওচৰত অতি সোনকালে লৈ আহিম। প্লিজ আপোনালোকে সেইটো ভিডিঅ' চাব। আৰু আজিলৈ মই কালাৰ কৰি হৈ গ'ল আৰু আণ্টিয়ে দিলে মোক মাতি আনি চাহ, আকৌ একাপ চাহ দিছে জিলেবিৰ লগত। মই বোলো জিলেবি বিস্কুট একো নাখাওঁ বুলি কৈছোঁ আণ্টিক, অকল মোক চাহটোৱে দিয়ক, তাকো চেনি নিদিয়াকৈ দিব দেই বুলি কৈ মই সিফালে ঠেলি দিলোঁ। আৰু আণ্টিয়ে ক'লে খোৱা একো নহয়, ময়ো খাই আছোঁ নহয়, একো নহয় আজি খালে খোৱা বুলি কৈছে। কিন্তু আণ্টি মোৰ বহুত গেছ হৈছে, অভাৰ গেছ হৈছে, মই আৰু খাব নোৱাৰিম। মই সেইকাৰণে এইবিলাক নাখাওঁ বুলি কৈছোঁ। আপুনি যদি ইমান কৈছে মই চাহকে খাওঁ বুলি কৈ চাহ খালোঁ। আজিলৈ ইমানেই গাইজ, নেক্সট টাইম লগ পাম। আজিলৈ বাই বাই।